স্কুললৈকে ফোন এটা কৰ ভদ্ৰ মানুহৰ কাম হয় মোৰ কথা কেলে শুনিব নাতি লগত ঘৰৰ ভিতৰত এতিয়া আহি পোৱাৰ লগে লগে মই কথাটো ক'বলৈ দিছিলোঁ আপোনাৰ যদি নাতিলৈ ইমানেই মৰম তেতিয়াহ'লে তাত গৈ নাথাকে কিয় দূৰে কাৰণে সকলোবোৰ সুবিধাই তাত আছে তোমালোকৰ কাৰণেতো মই ইয়াত সকলো ব্যৱস্থা কৰিছোঁ ৰাতি ওলাৰ কাৰণে আছুতীয়াকৈ কোঠা সজাইছোঁ আপোনাক বুজাই লাভ নাই দেউতা মা কৰি আৰে কুকুৰজনী ইয়াত দেউতা টকা কাইটাক বিচাৰি ই অকলে ইয়ালৈ আহিছে ই অকলে আহিছে অকলে অহা নাই মই এটা গেটৰ সন্মুখৰ পৰা লৈ কুকুৰে ফোন কৰি আৰু তুমি গেটৰ সন্মুখৰ পৰা ইয়াত লৈ আহিলা ভিতৰলৈ গৈ পৰি কেবাৰ কথাটো জনাই আহিলে কি অসুবিধা হ'ল এটা কেৱল জেদ আৰু কৰা যে এইবাৰ ময়ো জেদ কৰিম এইবাৰ তোমাৰ লগত তোমাৰ জেদৰ ওচৰত মই এবাৰ হাৰি নাযাওঁ ব'লা ব'লা আইতাৰ পৰা টকা লোৱা এদিন ককা আইতা মৰিব তেতিয়াহ'লে মই কাৰ লগত খেলিম কিয় তুমি আমাৰ লগত খেলিবা আমাৰ লগত খেলিবা তোমাৰ তাৰমানে ইয়াত এইবোৰ চলি আছে ইয়াত ফুচলাই মাতি আনি তোমালোকে ইয়াত এইবোৰ শিকাই আছে আমি বাৰু এইবোৰ কথা তাক কেলে শিকাম কচোন সি আহিলে বৰষুণে তাৰ হাতত 10-20 টকা দিওঁ চিপছ খাবলৈ চকলেট খাবলৈ আমি এইবোৰ কথা তাক কেলে শিকাম বাৰু জানিছিলো মই এদিন এনেকুৱা যে কিবা এটা হ'ব মই ভালকৈ জানিছিলো ব'লা আৰু কেতিয়াও ইয়াত আহিব নোৱাৰে ব'লা ব'লা
কুকুৰে তোমালোকক এৰি থাকিব নোৱাৰে আৰু তোমালোকৰ তাত এৰি থাকিব নোৱাৰে গতিকে মোৰ প্ৰস্তাৱটো মানি লোৱা আৰু সোনকালে মোৰ ঘৰলৈকে বলা জেদ কৰিছে নহয় আৰে কৰা যে এইবাৰ ময়ো জেদ কৰি তোমালোকক জোৰ কৰি মোৰ ঘৰলৈ লৈ যাওঁ এইবাৰ মই কাৰো কথা নুশুনো ভাঙি পেলাম এই ঘৰ মই এইবাৰ ভাঙি পেলাম আৰু ইয়াত মই নাৰ্ছিং হোম খাৰা কৰিমেই পঠিয়াই লেবাৰ মই পঠিয়াই আছো চাই থাকিব